এভৰিৱান কি খবৰ বৰষুণ কেনেকুৱা বাৰু আপোনালোকৰ ফালে সকলো ফালেতো বৰষুণ আছে অল আছাম বৰষুণ নহয় জানো বৰষুণে মানে একদম আমনি লগাই দিছে নহয় এনে ইমান বৰষুণ কাপোৰ কানি অৱস্থা নাই মানে ল'ৰা ছোৱালী থাকিলে আৰু কিমান কাপোৰ লাগে আপোনালোকে জানে আজি মানে 3-4 দিন মান হ'ল নেকি কাপোৰে শুকাব পৰা নাই মানে মেলিছো পানীটো যোৱাৰ পিছত ভিতৰলৈ আনি মেলিছো তেনেকৈ আৰু কাপোৰে শুকোৱা নাই মানে এতিয়া অকমান ভাবিছোঁ ইস্ত্ৰিকে দিওঁ আৰু উপায়টো নাই কাপোৰ মানে লাগেই যিহেতু ডেইলি বহুত কাপোৰ লাগে এতিয়া ভাবিছোঁ অকণমান ইস্ত্ৰি দি লওঁ অলপচোন চাব মইনো কি কৰোঁ আৰু আমাৰ কিন্তু ৱাশ্বিং মেচিন নাই দেই যাৰ ৱাশ্বিং মেচিন আছে তাৰ কিন্তু প্ৰব্লেম নাই নহয় জানো তেওঁ কৈ আছে এটা ৱাশ্বিং মেচিন কিনাৰ কথা এই মাহত কিনি দিম বুলি কৈছে কিন্তু মইহে কৈছোঁ নালাগে দিয়া হ'ব আৰু এনেকৈয়ে ভাল আৰু অকণমান এলেহুৱা হৈ যাম নহয় ৱাশ্বিং মেচিন ল'লে নহয় জানো এনেকৈয়ে ভাল কিবা এটা এক্সাৰচাইজ হয় কাপোৰকেইটা ধুলে একো ডাঙৰ কথা নহয় জানো এনেকৈয়ে আমি ডাঙৰ হৈছোঁ অলপ তেন্তে চাব মই কি কৰোঁ ন এই বৰষুণৰ বতৰৰ ভিতৰতে আছোঁ যিহেতু আমিবোৰ হাউচৱাইফ হয় গতিকে ভিতৰতে থাকি মই কি কৰোঁ যিসকলে অফিচ যায় স্কুল যায় বা বিভিন্ন কামত ওলাই যায় তেওঁলোকৰতো কথা বেলেগ বাৰু কিন্তু আমি হাউচৱাইফসকলে আমি ভিতৰত কি কৰোঁ বলকচোন অকণমান চাব আপোনালোকে আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কাপোৰৰ দম চাওকচোন এনেকৈ ধুইছোঁ মেলিছোঁ মানে পানীটো গ'লে আকৌ ভিতৰত থৈছোঁ এনেকৈ আৰু এইকেইদিন এতিয়া মই বনাব লৈছোঁ লোকেল চিকেন অফিচৰ পৰা আহোঁতে লৈ আহিছে অকণমান এনেদৰে মই গৰম পানী দি থ'লোঁ লোকেল চিকেন হ'লেও মই গৰম পানী দিয়ে বনাওঁ মাংসৰ বাবে এনেদৰে ডাঙৰকৈ পিঁয়াজ 4-5টামান কাটি ল'লোঁ কেতিয়াবা এনেদৰে মাংসত ডাঙৰকৈ পিঁয়াজ দি চাবচোন খাই ভাল লাগে দেখিও ভাল লাগে কিবা এটা ভাল লাগে খাই মাংসটো বৰ টেষ্টি হয় এনেদৰে মানে আজি একদম সাধাৰণকৈ কোনো মানে আৰ্টিফিচিয়েল মছলা নিদিয়াকৈ কেৱল কেঁচা মছলাৰে মাংস বনাব লৈছোঁ ভাবিলোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰোঁ বুলি এয়া মই তেলত পিঁয়াজখিনি ভাজিছোঁ আৰু তাৰপিছত মই চিকেনটো বনাম আৰু ইয়াতে আদা নহৰু জিৰা জালুকৰ পেষ্টখিনি অকণমান দি দিলোঁ এয়া মুৰ্গী মাংস ৰেডি হৈছে আৰু প্ৰায় মই মানে আজি গৰম মছলা নিদিওঁ তাৰ সলনি দিম ধনিয়া পাত মই মিহিকৈ ধনিয়া পাত কাটি থৈছিলোঁ যে সেইখিনি অলপ নমৰাকৈ এনেকৈ দি দিলোঁ খাই বহুতেই ভাল লাগে ধনিয়া পাত দিলে গৰম মছলাৰ সলনি আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আমাৰ এজনী ছোৱালী টিকনিকেইডাল চাওকচোন আপোনালোকে দেখিছেনে এইজনী বেকত আছে অকণমান চুলিকেইডাল বান্ধিব পৰা হৈছে আৰু আজিৰ পৰা তাইৰ এক্সাম আছিলে কিন্তু পানী সকলো ফালে পানী নহয় জানো মহাপ্ৰলয় জলপ্ৰলয় ইমানেই পানী আৰু ইহঁতৰ স্কুলত তাৰমানে পানী সোমালে সেইকাৰণে পৰীক্ষা বন্ধ মানে পিছুৱালে অহা সপ্তাহমানৰ পৰা হয় নেকি ডেটটো দিয়া নাই বাৰু এতিয়া খুব মজা আৰু খুব ভাল পাইছে পৰীক্ষা পিছুৱালে যে এতিয়া কোনে হয় আৰু অনলাইন ডক্টৰক দেখালোঁ মানে অনলাইন কনচাল্ট কৰিলোঁ এবাৰ ডক্টৰক মোৰ মানে আঙুলিৰ বিষ আঙুলিৰ সৰু এই জইণ্টবোৰ বিষ হৈছিল তাৰপিছত ডক্টৰক দেখালোঁ ডক্টৰক দেখাওঁতে ক'লে যে এইবোৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ মানে টেষ্ট কৰিব দিলে ব্লাডৰ দুটামান এতিয়া প্ৰথমতে অৰ্থপেডিক্সত দেখুৱাইছিলোঁ অৰ্থপেডিক্সত দেখুৱাৰ পিছত এক্সৰে কৰিব দিলে আৰু ব্লাডৰ টেষ্ট কেইটামান দিলে তাৰপিছত ক'লে যে এইটো ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈছে সেইকাৰণে ৰিউমেটইডৰ স্পেচিয়েলিষ্ট এজনক দেখাব দিলে আৰু তেওঁ আহে গুৱাহাটীৰ প্ৰতীক্ষা হস্পিটেললৈ লাষ্ট ইয়েৰ দেখুৱাইছিলোঁ তেওঁকে কিন্তু এইবাৰ তেওঁ নাহিলে ক'লে যে তেওঁ অনলাইন কনচাল্ট কৰিব সেইকাৰণে অনলাইনকৈ ডক্টৰক দেখুৱালোঁ আৰু মেডিচিন দিছে কেইবাটাও 5-6টামান মেডিচিন খাব লাগে এতিয়া দিনে মানে কি হয় ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে কি হয় বহুতে জানেই চাগে আৰু বহুতে কিছুমানে যদি নাজানে তেন্তে জানি থোৱাটো ভাল তাৰমানে বেবী হোৱাৰ পিছত প্ৰায়বোৰ মহিলাৰে হয় ৰিউমেটইডৰ প্ৰব্লেম ডক্টৰে তেনেকৈ ক'লে
মানে কি হয় সৰু সৰু জইণ্টবোৰ এই আঙুলিৰ জইণ্টবোৰ যে এনেকুৱা এইবোৰ মানে কি হয় বিষ হয় অকণমান আৰু এইবোৰ মানে অকণমান ফুলি যায় আৰু মানে কি হয় ব্লাডত আৰে ফেক্টৰ বুলি এটা ফেক্টৰ থাকে সেই আৰে ফেক্টৰটো মানে বাঢ়ি গ'লে ৰিমিটয়েড হ'ব পাৰে গতিকে আৰু সেই আৰু মেডিচিনত কি কয় এণ্টি ৰিমিটয়েডৰ মেডিচিন দিয়ে যাতে মানে সেই ৰিমিটয়েডটো আৰে ফেক্টৰটো তাৰমানে ব্লাডত সেইটো কণ্ট্ৰল হৈ থাকিবলৈ মেডিচিন দিয়ে সেয়াই আৰু মেডিচিন লৈছোঁ এতিয়া আকৌ 3 মাহৰ পিছত টেষ্ট কৰিব দিছে আকৌ তেওঁৰ লগত চেকআপ কৰিব দিছে এবাৰ আকৌ অনলাইনে কৰিম চাগে ভালেই হয় ঘৰতে থাকি অনলাইন কৰিব পাৰিলে নহয় জানো আৰু অকল হাতৰে নহয় মানে ভৰিৰ আঙুলিবোৰৰো 2-এটা এনেকুৱা বিষ হয় বা অকণমান ফুলে সেইটোকে কয় ৰিমিটয়েড আৰ্থ্ৰাইটিছ সেয়াই আৰু ডক্টৰ অনলাইন এবাৰ কনচাল্ট কৰিলোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে মানে বেমাৰবোৰ সোনকালে ভাল হয় মেডিচিন খাই থাকিব ইমান মন নাযায় দিয়কচোন ন ভাল নালাগে মানে আৰু মেডিচিন খোৱাৰ পিছত গাবোৰ কিবা লাগি থাকে সকলোৱে যিসকলে চাইছে মোৰ ভিডিঅ'টো সকলোৱে আশীৰ্বাদ কৰিবচোন মোৰ যাতে ৰোগবোৰ সোনকালে ভাল হৈ যায় আৰু যিসকলে মোৰ ভিডিঅ'টো ইমান সময় চাই থাকিলে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু আগলৈকো মোৰ ভিডিঅ'বোৰ চাই 21 জুন আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস হয় আজিৰ দিনটো সকলোতো জানেই চাগে আজি সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা য়োগা দিৱসৰ শুভেচ্ছা জনালোঁ মোৰ ভিউৱাৰ্ছসকল ইউটিউবৰ মোৰ সকলো ফেমিলিলৈকে মই য়োগা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ সকলোৱে য়োগা কৰক আধা ঘণ্টাটো কৰিব লাগে ডেইলি নোৱাৰিলেও 10 মিনিট 20 মিনিট যি পাৰে কৰক আৰু সুস্থ থাকক সবল থাকক দেহাটো নিৰোগী কৰি ৰাখক